মই আজিৰ এই অনুষ্ঠানত অসমবাসী ৰাইজৰ হৈ বড়ো সাহিত্য সভা তেখেতসকলৰ যি গৌৰৱময় ভূমিকা তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত বড়ো ভাষাক ইতিমধ্যে ৰাজ্য চৰকাৰে সহযোগী ভাষাৰ স্বীকৃতি দিছে। আজি বড়ো ভাষাই সংবিধানৰ ৮ম শিডিউলত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকিছে। ক্লাছ 10লৈকে বড়ো মিডিয়ামৰ বিদ্যালয়সমূহ স্থাপন হৈছে। আজিৰ সভাতে মই অত্যন্ত গৌৰৱ ভাৱেৰে অসম চৰকাৰৰ হৈ ঘোষণা কৰিব বিচাৰিছো যে এতিয়াৰ পৰা ক্লাছ 11 আৰু 12তো বড়ো মিডিয়াম প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব। মই ভাবোঁ যে চিলেক্টেড স্কুলত আমি লাহে লাহে 11 আৰু 12ত বড়ো ভাষাক প্ৰৱৰ্তন কৰাৰ লগে লগে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও বড়ো ভাষাক লৈ যোৱাৰ পথ মুকলি হ'ব।